সংবাদ মাধ্যমত দেখা পালোঁ এগৰাকী ইউটিউবাৰ কিবা সুমি আক্তাৰ নামৰ যুৱতীগৰাকী নে মহিলা কি নাজানো অসমীয়া জাতিক অসভ্যালিৰে তেওঁ গালি পৰা পৰিলক্ষিত হৈছে। তেওঁ মদাহী বুলি কৈছে আৰু যিবিলাক ভংগীমা দেখা দিছে তেওঁ এগৰাকী ভদ্ৰ মহিলা এইটো আচৰণ কেতিয়াও হ'ব নোৱাৰে। একেবাৰে অভদ্ৰ মহিলা এগৰাকীয়ে সামাজিক মাধ্যমত এনেকুৱা এটা বাক্যবিলাক ক'ব পাৰে। অসমীয়া জাতিক গালি পৰা এই সুমি আক্তাৰ নামৰ মহিলাগৰাকী যিগৰাকী হয় তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ। কেছ সহমতত তেওঁলোকে নিজে ৰেজিষ্টাৰ কৰক আৰু এনেকুৱা তেওঁক ধাৰা লগাওক যিটো ধাৰাত তেওঁ যাতে সহজে ওলাই আহিব নোৱাৰে। আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, দিনক দিনে এনেকৈ জাতিক গালি পৰা মানুহৰ সংখ্যা বৃদ্ধি পাব ধৰিছে TRP লাভৰ বাবে বা বেলেগ বেলেগ ক্ষেত্ৰৰ বাবে। সেয়ে প্ৰত্যেকগৰাকী ব্যক্তিক যি জাতি জনগোষ্ঠীক গালি পাৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আহ্বান জনাইছোঁ।